নমস্কাৰ ৰাইজ, ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি মানে জগদ্ধাত্ৰী পূজা চাব আহিছোঁ বাগটা। আজি থিয়েটাৰো চাম, কেনে পাই জনাব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, আমি গৈ আছোঁ পূজা চাব। আমি সেৱা কৰিব যাওঁ, ভাল লাগিব। মায়াবিনী যিটো চৰিত্ৰত অভিনয় কৰা কি কিনিলা? চাই লোৱা, মই কিনি দিম। মই কিনি দিম দিয়া, যোৱা। আমাৰ চিনেমা পুতলাৰ কাৰণে কান্দি আছে, পুতলা চাই আছোঁ। চাবা চাবা দে, খাবাই নাপালা। আমাৰ চোনা খাবাই নাপালে, বৰফটো পৰি গ'ল ন? আনি দিব নহয়, আৰু আনি দিম ন? খাবা দিয়া। আমার প্রসেনজিৎ সম্বর্ধনা জানাব আমার থিয়েটার কমিটির সম্পাদক দিবেন্দ্রনাথ দাসে। এ আমার প্রসেনজিৎ। আমি প্রসেনজিৎ বেঙ্গলিয়ান গোলাঘাট ভক্তেবৰ আশাৰ কবি জনাম দিছোঁ। প্ৰথমতে আমি ফটোগ্ৰাফাৰ মঞ্চৰ গুজৰি ভাষা নামৰ গাঁওনাম কমিটি সভাপতি ৰাখিব। ধন্যবাদ। ভালে আছে সকলো? মঞ্চত উপস্থিত মোৰ শ্ৰদ্ধাৰ ব্যক্তিগণ আৰু প্ৰেক্ষাগৃহত উপস্থিত দৰ্শকসকল, সকলোকে জগদ্ধাত্ৰী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিছোঁ 3 নিশাৰ বাবে নাটক প্ৰদৰ্শন কৰিবলৈ। গতিকে 3 নিশা আপোনালোকে নাটক উপভোগ কৰি কি পায় আমাক জনাব, লগ কৰিব। তাকে কৈছোঁ আৰু দীঘলীয়া নকৰোঁ, সময়ো হৈছে আৰু 9টা বাজি গ'ল। নাটক কৰিব লাগে, নাটকৰ যোগেদি আপোনালোকক আমোদ দিবলৈ চেষ্টা কৰিম। গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। ধন্যবাদ। আমি অভিনেতা দেখো কিন্তু মিলনৰ মেলা কি কৰো কেনেকৈ ভাগ ভাগ কৰি থৈ সিহঁতক কৰো জ্বলা কলা, সিহঁতক কৰো জ্বলা কলা। সংস্কৃতি কাৰ্বি আৰু সম্প্ৰীতিৰ মনতো বুজায় দেখে দেখে মানুহৰ ৰং দিয়ে বিদায়। মানুহৰ মন মই কৰো হেঙুলীয়া, মানুহৰ মন মই কৰো হেঙুলীয়া।
আমি চলি যোৱা দেখি তোৰ ককায়ে এনেকৈ অপমান কৰিলে নহয় আজি এজনী পাই গবিছা পুষ্টা তাৰ জীৱনত এনেকৈ এজনী ছোৱালী হ'ল যাক দেখাৰ পাছত নিজক ঠিক কৰিব বাধ্য হ'ল তাৰ যদি চৰকাৰ কোন ঘৰ হ'ব যিমান কিছু নাপাই কি এই এজনী কাজি তিনিটা লাগিব কি কৈছে বুজি আহিছে না তোমাৰ দিয়া মই শান্তি পাওঁ ইয়াৰ চলি যোৱা গাঁও মই কি দেখাব লাগিব তাৰ পাছত চাওঁ চলি যোৱা ভাইকক ঘৰত ৰখাই নে নৰখাই এইবোৰ পাঠমি নকৰি বাবু বিশেষকৈ কথাবোৰ জানিলে কিয় তুমি নাজানা আমলৈ ৰাখিব না আহাচোন আপোনাৰ কথা কৈছে একেবাৰে জোতাত ৰাস্তাৰ লেতেৰা বোকালৈ মোৰ ঘৰলৈ সোমোৱাটো একে লেতেৰা হোৱাৰ প্ৰথম লক্ষণ মোৰ ঘৰ বুলি কোৱাটো সংগ্ৰহণকাৰী লক্ষণ বেলেগৰ বাগদত্তৰ সৈতে হাতত হাত ধৰি প্ৰেমিকৰ দৰে কথা পাতি থকাটো চৰিত্ৰ বেয়া হোৱাৰ লক্ষণ এতিয়া তাৰ একে সৰু হৈ আছে না তুমি বাকী থাকি গাত থকা মানে অভাৱ চলি লগা হয় বুজাব বাচ্চা আহিব কেন্দ্ৰ মই গৰমন নাম আপোনাৰ ড্ৰাইভাৰজনৰ জ্বলি যোৱা ভৰি পোৱা জানো আপুনি তাৰ গোটাকতে তাৰ গা গোন্ধ হয় তাৰ হত্যা নহয় ছনী টিভিত CID চিৰিয়েলখন শেষ হৈ গ'ল আপোনাৰ মনত থাকি গ'ল যেন পাইছোঁ ইউনিফৰ্মটো টকাৰ যোৱাত আছে নহয় এনেকৈ গুন্দাইছোঁ নিশ্চয় আহিব বেয়া শুনি আৰু আপোনাৰ মনটো চাফা কৰিব নোৱাৰিলোঁ জোতাযোৰ চাফা কৰিব নাপালোঁ ধুনীয়া বনাইছোঁ ভাল কিন্তু ভাল বুলি ক'বই লাগিব খুব ভাল আগতে নোপোৱা সৰি কালি থিয়েটাৰত আদৰুৱা ৰ'ল ভিডিঅ'টো আজি শেষ কৰিম আপোনালোকে চাই থাকক শেষলৈ ভিডিঅ'টো আপোনালোকে আমাৰ চুনাও ওলাই আছে ইয়া ৰেডি হৈছে চাই থাকক দেখাই আছো আমি চাব গৈ আছো এইটো এটা মাহী গানৰ মানুহ